হেল্ল' নমস্কাৰ আসসালাম গাইজ ৱেলকাম বেক টু আকৌ এটা নতুন মিনি ভ্লগলৈ। আজিৰ ভিডিঅ'টো যিহেতু বৰ দুখ লগা এটা বিষয়ৰ ওপৰত, যিহেতু আজিৰ ভিডিঅ'টো মই ভবাও নাছিলোঁ কেতিয়াও যে এনেকুৱা এটা বিষয়ৰ ওপৰতো মই মোৰ মিনি ভ্লগ বা এনেকুৱা এটা ভিডিঅ'ৰ ওপৰত মই যে এটা ভিডিঅ' বনাম বুলি মই কেতিয়াও ভবাই নাছিলোঁ, কেতিয়াও কল্পনা কৰিব নোৱাৰা। যিহেতু এটা এক্সিডেণ্ট আমাৰ মাজত হৈ গৈছে, যিহেতু আপোনালোকে গম পাইছে আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। যিটো ক'বলৈ মানে আপোনাৰ অকণো বিশ্বাসেই নহয়, মানি ল'ব নোৱাৰিয়ে কোনো পধ্যে যে জুবিন গাৰ্গ নাই। বৰ এটা সাধু বা মানে এটা যেন ফিল্মৰ এটা ট্ৰেইলাৰ তেনেকুৱা নিচিনা লগা হৈছে। আৰু সেই বুলি ভাবি মইছোঁ আমাৰ ইয়াত তেওঁৰ আত্মাই যেন সদগতি লাভ কৰক, তাৰ বাবে আমি এইদৰে তেওঁৰ শ্ৰদ্ধাঞ্জলি কৰাৰ লগতে তেওঁক আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনাও কৰিলোঁ। আৰু গোটেই গাঁৱৰ মানুহ দেখিছে চাৰিওফালে গোটেই মানুহখিনি লগ হৈছে, একমাত্ৰ তেওঁৰ ভালপোৱা মানুহখিনি। ভাবি চাওকচোন, নিস্বাৰ্থভাৱে যদি তেওঁ কোনোবাক ভাল পায় সেইজনে হৈছে জুবিন গাৰ্গ, একমাত্ৰ মানুহ অসমৰ যিজন ব্যক্তিক সকলো মানুহে ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে অকল ভাল পায় আৰু নিস্বাৰ্থভাৱে ভাল পায়। আৰু তাৰ প্ৰমাণে আজি অসমবাসীয়ে দেখাই দিছে, বহুত ভাল লাগিছে। আৰু চাওক, এজন মানুহক কেনেকুৱা পৰ্যায়লৈকে মানুহে ভাল পাব পাৰে তাৰো প্ৰমাণ দি দিছে আমাৰ অসমবাসী ৰাইজে। আৰু আমাৰ এই গাঁৱৰ ৰাইজেও এইদৰে তেওঁৰ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে সকলো ওলাই আহিছে এটা শোভাযাত্ৰা, য'ত আপোনালোকে হাতত দেখিছে মমবাতি লৈ এইদৰে এটা শোভাযাত্ৰা আৰম্ভ কৰিছে। গোটেই গাঁৱৰ যিমান ডেকা বুঢ়া, সৰুৰ পৰা বুঢ়ালৈকে মানে সকলো আহিছে। আৰু মানে চবৰ মুখত এটাই যে জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ মৰা বা তেখেতৰ মৃত্যু হৈছে বুলি যেন এটা শব্দহে হওক, মানে তেওঁ যেন অমৰ হৈয়ে ৰওক আমাৰ লগত আৰু অমৰ হৈয়ে থাকিব কেতিয়াও আমাৰ কাৰণে। তেখেত যিমান যি হ'লেও তেখেতে আমি তেখেতৰ গানৰ মাধ্যমেৰে তেখেতক আমি অমৰ কৰি ৰাখিব লাগিব। আৰু এইদৰে আমাৰ যি শোভাযাত্ৰাই দেখিছে কিমান লোক চাৰিওফালে, দেখিছে কিমান লোকে লোকাৰণ্য চাৰিওফালে। এইদৰে আমাৰ যি শোভাযাত্ৰা আৰম্ভ হ'ল, এইদৰে আমি খোজকাঢ়ি হাতত এডাল মম লৈ এইদৰে আমি বন্তি প্ৰজ্বলন কৰি বা মম জ্বলাই আমি এইদৰে আমাৰ শোভাযাত্ৰা দেখিছে। চাৰিওফালে পুৰুষ মহিলা সৰু বুঢ়া বুঢ়ী বুলি কথা নাই, সকলোৱে ওলাই আহিছে অকলে একমাত্ৰ এটাই কাৰণ যে জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গৰ আত্মাই, বিদেশী আত্মাই যেন শান্তি লাভ কৰক। চাওকচোন, বৰ দুখ লগা, বৰ মৰ্মান্তিক এটা ঘটনা আৰু কেতিয়াও মানিব নোৱাৰা, কেতিয়াও সহ্য কৰিব নোৱাৰা এটা ঘটনা। দেখিছেনে কিমান দুখ লগা, মানে ভবা নাছিলোঁ যে জুবিন গাৰ্গে আমাক ইমান কম সময়ৰ ভিতৰতে যে আমাক এৰি থৈ যাব বা আমাৰ মাজৰ পৰা হঠাৎ এনেকুৱা এক্সিডেণ্টলি যেন তেখেত নাইকিয়া হৈ যাব, মানিবই পৰা নাই কোনো পধ্যে। আৰু দেখিছে চব জেগাতে ঠায়ে ঠায়ে তিনিআলি চাৰিআলি বুলি কথা নাই, চাৰিওফালে খালি তেওঁৰ শ্ৰদ্ধাঞ্জলি জনোৱাত ব্যস্ত। আৰু এইফালে দেখিছে মানুহসকলেও মানে কৈছোঁ নহয়, নিস্বাৰ্থভাৱে যদি ভাল পোৱা মানুহ এজন আছে অসমত, একমাত্ৰ জুবিন গাৰ্গ, সেইটো আজি অসমবাসী ৰাইজে দেখাই দিলে। আৰু তাৰ প্ৰমাণো দি দিলে যেন জুবিন গাৰ্গক মানে এনেকুৱা পৰ্যায়লৈকে যে এজন মানুহক ভাল পাব পাৰে, এজন গায়কক, এজন কি ক'ম আৰু। এইফালে দেখিছে চাৰিওফালে শ্ৰদ্ধাঞ্জলি, চাৰিওফালে কেৱল শ্ৰদ্ধাঞ্জলি আৰু মানুহৰ আৰু চাৰিওফালে মানুহৰ ভিৰ চাওক আপোনালোকে। মই কৈছোঁ এবাৰ নহয় বহুতবাৰেই কওঁ এটা কথা যে চাওক ইমান ভিৰ। আৰু এইফালে মই আৰু মোৰ চাহিত দেখিছে, বৰ দুখ লাগিলে, যিহেতু এনেকুৱা এটা কল্পনা কৰা নাছিলোঁ। ধন্যবাদ।